নমস্কাৰ, দেৱজ্যোতি দিহিঙীয়া ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এনেকুৱা এজন মানুহৰ লগত চিনাকি কৰি দিম যিজন আমাৰ গাঁৱৰে ককাইদেউ হয়। তেখেতে আজি মোৰ আগত কিছু প্ৰদৰ্শন দেখাব। সেইকাৰণে মই ভাবিলোঁ ব্লগ এটা বনাই দিওঁ আপোনালোকৰ কাৰণে। বলক আমি তেখেতৰ লগত চিনাকি হওঁ। এইজনেই হৈছে আমাৰ ককাইদেউ। ককাইদেউ আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম বাবু বৰুৱা। ঠিক আছে, মোৰ ভাইটি হয় নিজৰ। গতিকে যোৱা মোৰ ভাইটিয়ে যথেষ্টখিনি আগবাঢ়িছে সেই লৈ গতিকে তেওঁলোকক মই আজি অনুভৱ কৰি বহিছোঁ মেলিছোঁ। তেওঁৰ ভাইটিয়ে মোক কি প্ৰদৰ্শন দিব কৈছে অকণমান দেখুৱাম বুলি মই তেখেতে আজি অকণমান ডান্স কৰিব, ডান্স কৰি দেখাব আমাক, আৰু আপোনালোকেও চাই থাকিব। ব'লক আমি ব্লগটো আৰম্ভ কৰোঁ। ষ্টাৰ্ট কৰিব লাগে আমাৰ প্ৰদৰ্শনটো। খুব অতি সুন্দৰ হৈছে। অতি সুন্দৰ। আইঐ মজা। মনি কালৈ মন আমাৰ ইয়াৰ ককাইদেউ অতি সুন্দৰ প্ৰদৰ্শন কৰিলে আপোনালোকৰ কাৰণে। কি বুলি ক'ম, এই ককাইদেউ যিটো প্ৰতিভা আছে, এই প্ৰতিভাটো আমি বাহিৰত লৈ যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমাৰ যি গাঁৱৰ প্ৰতিভাৰ, আৰু যোনে যোনে মোৰ ভিডিঅ'বোৰ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ এই ককাইদেউক কাৰণে এটা কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ কেনেকুৱা হৈছে। ককাইদেউ কিবা এটা কৈ দিয়া। নিশ্চয় মোৰ ভাইটিয়ে কিবা কৈছে মেলিছে, যথেষ্টখিনি মই তেওঁলৈ আগতে আগবঢ়াইছোঁ ঘটিবলৈ। যথেষ্টখিনি মোৰ মনৰ কামনা ঘটিবলৈ চিন্তা কৰিছোঁ ভৱিষ্যত কালত। ঠিক আছে, হ'ব দিয়ক, আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ।